সকলোকে স্বাগতম জনাইছো আসামিজ ষ্টাডি চেনেলটোলৈ আৰু লৈ আহিছো মই আজি কেইটামান প্ৰশ্ন উত্তৰ অসমীয়া বিষয়ৰ নেটৰ বাবে নেট পৰীক্ষাৰ বাবে আৰু প্ৰথমটো মই উক্তি আৰু যুক্তিৰ ওপৰত কেইটামান মই প্ৰস্তুত কৰিছো তাৰে এক নম্বৰটো হ'ল সৈৰ্যগীতিবোৰৰ বিষয়বস্তু ৰহস্যময়ভাৱে গৃহ প্ৰকৃতিৰ আৰু যুক্তিত আছে কাৰণ হিবোৰত সহজানৰ গুপ্ত সাধন তত্ত্ব নিহিত আছে উত্তৰ হ'ব উক্তি শুদ্ধ আৰু যুক্তি শুদ্ধ 2 নম্বৰ উক্তিত আছে চঞ্চল চিত্ৰ পঞ্চ ইন্দ্ৰিয়যুক্ত মনকে সংযম কৰি শূন্যতাত লীন নিউৱাই সহজ সাধনাৰ মূল উপায় আৰু যুক্তিত আছে কাৰণ চিত্তই হ'ল ভৱৰ অধিষ্ঠান স্বৰূপ চিত্ত জয়ৰ পৰাই নিৰ্বাণ প্ৰাপ্তি হয় এইটো হ'ব উক্তি শুদ্ধ আৰু যুক্তি শুদ্ধ 3 নম্বৰ উক্তিত আছে চৰ্যাপদৰ ভাষা তথা বৈয়াকৰণিক ৰূপ অসমীয়াৰ সন্নিকট নহয় যুক্তি চৰ্যাগীতবোৰক সেইভাবে অসমীয়া সাহিত্যৰ প্ৰাচীনতম নিদৰ্শন ৰূপে গণ্য কৰা হয় উক্তি হৈছে অশুদ্ধ আৰু যুক্তি হৈছে শুদ্ধ 4 নম্বৰ প্ৰশ্নত আছে পুথিখনে শেষ লিপিকাৰৰ হাতত পৰাৰ আগতে সম্ভৱ কামৰূপ বা অসম ভ্ৰমণ কৰি আহিছিল শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষা আলোচনা কৰি কোনে এনেদৰে মতামত আগবঢ়াইছিল উত্তৰ হ'ব বসন্ত ৰঞ্জন ৰায় বিদ্যাত বল্লভে 5 নম্বৰ বটু শব্দৰ অৰ্থ কি বটু শব্দৰ অৰ্থ হৈছে ব্ৰাহ্মণ 4 নম্বৰ শ্ৰীকৃষ্ণ কীৰ্তনত অপাদান অৰ্থত বুজাবলৈ আৰু ভৱিষ্যত ক্ৰিয়া বুজাবলৈ কি ব্যৱহাৰ কৰা হয় উত্তৰ হ'ব অপাদান অৰ্থত বুজাবলৈ হন্তে আৰু ভৱিষ্যত ক্ৰিয়া বুজাবলৈ ইফ ব্যৱহাৰ কৰা হয় 7 নম্বৰত আছে দুটা তান্ত্ৰিক মহাজনী সম্প্ৰদায়ৰ নাম লিখা দুটা তান্ত্ৰিক মহাজনী সম্প্ৰদায়ৰ নাম হ'ল বজ্ৰযান আৰু সহজযান 8 নম্বৰ শ্ৰীকৃষ্ণ কীৰ্তনক শুদ্ধ প্ৰাচীন মধ্য বঙলা বুলি গণ্য কৰা পণ্ডিত গৰাকী কোন উত্তৰ হ'ব সুনীতি কুমাৰ চট্টোপাধ্যায় 9 নম্বৰ শ্ৰীকৃষ্ণ কীৰ্তন পুথিখনৰ লিপিকাল অষ্টাদশ শতিকাৰ বুলি মত প্ৰকাশ কৰা পণ্ডিত গৰাকী কোন উত্তৰ হ'ব সুকুমাৰ সেন 10 নম্বৰ ৰাধাই কি মন্ত্ৰেৰে কৃষ্ণক অচেতন কৰিছিল উত্তৰ হ'ব নিদ্ৰাৱলী মন্ত্ৰেৰে গতিকে এই 10টা কুৱেশ্যন দিলো প্ৰশ্ন উত্তৰ দিলো কেনে পালে জনাবলৈ নাপাহৰিব যদিহে ভাল পালে তেতিয়াহ'লে লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ